21 ডিচেম্বৰ মঙলবাৰে আমাৰ ফ্লাইট আছিল ৰাতিপুৱা 6টা বজাতে আৰু সেইকাৰণে আমি যাব লগা হ'ল এয়াৰপৰ্টলৈ 4:09 বজাতে কেব বুক কৰিলোঁ আৰু গ'লোঁ এয়াৰপৰ্ট। এতিয়া বেগ ড্ৰপ কৰিলোঁ, এতিয়া গেট নম্বৰ 2 আহি আছোঁ। ফ্লাইটত আমাৰ চেম্পিজ কফি আহি পালে। And the seatbelt sign is switched on. Before you leave the aircraft, please check the seat pockets for any personal belongings like ফাইনেলি আমি পাই গ'লোঁ দেলহি এয়াৰপৰ্ট আৰু বেগ চেগ ল'লোঁ। এতিয়া এয়াৰপৰ্টলৈ কেব আহি পোৱাৰ পাছত আমি ৰাওনা হ'লোঁ চণ্ডীগড়ৰ অভিমুখে। চণ্ডীগড় গৈ থাকোঁতে আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে সোমালোঁ এই সিন্ধু পেহেলৱান ধাবাত। কি খাবা? কি খাবা? মাংস। ইয়াতে মাংস নাপায়, ভেজ হয়। গাহৰি মাংস। সিন্ধু পেহেলৱান ধাবা আমি খাবৰ কাৰণে সোমালোঁ। এতিয়া চাওক কি কি পায়। আৰু আমি অৰ্ডাৰ দিলোঁ ভেজ থালি। অৱশেষত আমি গৈ গৈ চণ্ডীগড় পালোঁ আৰু আমি বুক কৰি থোৱা হোটেলখনত সোমালোগৈ। পাঞ্জাৱৰ দুটা বস্তুৱে আমাৰ মন বাৰুকৈ আকৰ্ষিত কৰিলে। এটা হৈছে পাঞ্জাৱৰ খাদ্য আৰু আনটো হৈছে পাঞ্জাৱৰ মানুহখিনিৰ সৎ আৰু সৰল মনটো। এয়া চাওক
পূৰা খাই বৈ এতিয়া পেকিং আকৌ আগৰ নিচিনা বান্ধি ডাষ্টবিনত পেলাই দিব এতিয়া বইল কণী খালে 4টা চাহ খালে হটডগ খাইছে আকৌ এতিয়া চুপ বিচাৰি যায় এয়া আমাৰ খানা আহি পালেহি চাওঁ কি দিছে ৱাও এয়া আহি পালেহি ফ্ৰেঞ্চ ফ্ৰাই আলু ফ্ৰাই আজি প্লেনিংটো কৈ দিয়া আজি প্লেনিং এতিয়া চণ্ডীগড় কৰিম চণ্ডীগড় কি আছে চাম তাৰপিছত ৰাতিলৈ আমি যাম আৰু এইটোৱে আটাইতকৈ ডাঙৰ মল ভাৰতৰ ভিতৰত বিশ্বৰ সকলো ধৰণৰ ব্ৰেণ্ড এই মলটোত উপলব্ধ মলটো এপাক ঘূৰিবলৈ হ'লে হাতত কমেও 2 ঘণ্টা সময় লাগিব
এলান্টে মলৰ পৰা আমি গৈ সোমালোগে সুকনা লেকত আৰু তাতে মনোমোহা দৃশ্য উপভোগ কৰি আমি দুয়োটাই ব'টিং কৰিলোঁ।